Morning everyone, আপোনালোকক সকলোৱে মোৰ চেনেল এ হেপি লাইফলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত দুটা বিষয় লৈ আহিছো। বিষয় দুটা হৈছে এনেকুৱা ধৰণৰ ধৰক যদি আপোনালোকৰ জ্বৰ সৰ্দি কাহ হৈছে তেতিয়াহলে আপোনালোকে বাচ্চাক গাখীৰ খুৱাব পাৰিব নে নোৱাৰিব। আপোনালোকক মই এটা কথা কওঁ, আপোনালোকে যদি কোনো কৰোনা ৰোগী সংস্পৰ্শলৈ অহা নাই বা আপোনালোকে যদি ঘৰতে থাকি পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰিছে তেতিয়াহলে আপোনালোকক ভাইৰাছটোৱে যে আহি ধৰিবহি মই সেইটো কথা নামানো, কিয়নো ধৰক ময়ো এতিয়া কেনিও ঘৰৰ পৰা ওলাই যোৱা নাই, সন্তানটিৰ লগত মই ঘৰতে আছো, কিন্তু দেউতাক অফিচলৈ গৈছে, তথাপিও ধৰক ভয় লাগে। গতিকে মই এতিয়া ঘৰতে থাকি মই কিছুমান সতৰ্কতা অৱলম্বন কৰিলো, যাৰ দ্বাৰা বাচ্চাটো আৰু মই যাতে সেফটি হৈ থাকো, আমি কোনো কণ্টেইনমেণ্ট জোনত যাতে যাবলগীয়া নহয়, সেইখিনিৰ ওপৰত মই লক্ষ্য ৰাখিলো। তাৰ বাবে মই বাচ্চাটোক গাখীৰ খোৱাৰ আগতে মই সদায় হাতখন চেনিটাইজ কৰি লৈছো আৰু মই যিমান পাৰো কুহুমীয়া পানীৰে মই মুখ হাত ভৰি এইবিলাক ধুই আছো। আৰু মই মূৰৰ চুলিৰ সৈতে ধৰক মই গা ধোৱা নাছিলো, মই আজি ধুইছো অকমান ভাল পাইছো কাৰণে। গতিকে মূৰে চুৰে ধোৱা আপোনালোকে একো প্ৰয়োজন নাই, এনে চিম্পুলকৈ অকণমান কুহুমীয়া পানীৰে গাটো মোহাৰি মেলি দিব, যিহেতু গাটো যদি অকণমান বেছি বেয়া হয়। আৰু আপোনালোকে কুহুমীয়া পানী আপোনালোকে খাই থাকিব আৰু বাচ্চাটোক গাখীৰ খুৱাব পাৰিব। গাখীৰ খুৱাওঁতে আপোনালোকে মুঠতে হাতখন চেনিটাইজ কৰি ল'ব, আৰু যদি আপোনালোকৰ কাহ আহে তেতিয়াহ'লে আপোনালোকে কোনোবা এখন কাপোৰেৰে কাহটো মাৰিব পাৰিব বা আপোনালোকে নাকটো মুচিব পাৰিব, কিন্তু সেই কাপোৰখন আপোনালোকে বাচ্চাটোৰ পৰা দূৰত ৰাখিব। মই আপোনালোকক এইটোৱে জনাব বিচাৰিছো যে আপোনালোকে যদি সৰু সুৰা কিছুমান নিয়ম ঘৰতে অৱলম্বন কৰে, অৰ্থাৎ মানি থাকে, তেতিয়াহ'লে আপোনালোকৰ কৰোনাৰ পৰা ভয় খাবলগীয়া কোনো কাৰণ নাই। আপোনালোকে চেনিটাইজ ব্যৱহাৰ কৰি থাকক, কুহুমীয়া পানী খাই থাকক, আৰু যিমান পাৰে আপোনালোকে চাফ চিকুণ কৰি থাকক আৰু সন্তানটিকো আপোনালোকে চাফ চিকুণ কৰি ৰাখক, তেতিয়াই আপোনালোকে কৰোনাৰ পৰা মুক্ত হ'ব। গুড ইভিনিং এভৰিৱান। আপোনাৰ লগত মই আৰু এটা টপিক আলোচনা কৰিম বুলি কৈছিলো, সেই টপিকটো হৈছে এইটোৰ ওপৰত। এইটো হৈছে বেবী হাগৰ, এইটো চাওক, এইটো হৈছে বেবী হাগৰ মস্কিটো ষ্টিকাৰ। এইটো মই অনলাইন ফাৰ্ষ্ট ক্ৰাইৰ পৰা লৈছো। এইটো খুব ভাল হয় প্ৰডাক্টটো, যিহেতু ঘৰত বাচ্চা আছে কাৰণে ডক্তৰে কালাহীট বা কইল বা লিকুইড জাতীয় গুড নাইট তেনেকুৱা একো ইউজ কৰিব ঘৰত নিদিয়ে। ডাঙৰৰ কাৰণেও বেয়া, বাচ্চাৰ কাৰণেও বেয়া, কিন্তু মই এইটো বেবীৰ কাৰণে যিহেতু বনাইছে ফাৰ্ষ্ট ক্ৰাইৰ পৰা মই লৈছিলো। ইয়াৰ এইটো ধৰক এনেকুৱা, ইয়াৰ এইখিনি ষ্টিকাৰ থাকে, ইয়াতে 12টা পেকেট থাকে, 24টা, অৰ্থাৎ এনেকে এখন প্লেটত ধৰক দুটাকে থাকে কাগজত ষ্টিকাৰ। ইয়াৰে ষ্টিকাৰ এটা উলিয়াই পিনে বাচ্চাটোৰ গাত লগাই দিলে হ'ল। আপোনালোকে এইটো ইয়াতে লিখা থাকিবই 0 মান্থৰ পৰা আপোনালোকে ইউজ কৰিব পাৰে বাচ্চাক, আৰু এইটো খুব ভাল হয়। কিন্তু এটা কথা মনত ৰাখিব, যাতে এই বস্তুটো বাচ্চাৰ চকুৱে টকুৱে মুখে চুখে নালাগে, আপোনালোকে তেনেকুৱা জেগাত ষ্টিকাৰটো লগাব। আৰু ৰ'টো হৈছে আপোনালোকৰ যদি ক'ৰবাত মানে দাগ বহিছে বাচ্চাটোক মহে খোৱা, সেই জেগাডোখৰত লগাই দিলে ভাল হৈ যায়। আপোনালোকে এইটো মিন্ত্ৰাৰ পৰা ল'ব পাৰিব, আৰু যদি মিন্ত্ৰাহে ওলাইছে, আপোনালোকে এইটো ফাৰ্ষ্ট ক্ৰাইৰ পৰা ল'ব পাৰিব। আৰু যদি আপোনালোকে আৰু কিবা জানিব বিচাৰিছে তেতিয়াহ'লে মোক কমেণ্টছত সুধিব পাৰে, মই আপোনালোকক তাতে ৰিপ্লাইটো দিম, কাৰণ কিছুমান কথা ভিডিঅ'টো কৰিলে যিহেতু পাহৰি যোৱা যায়। গতিকে মই আপোনালোকৰ লগত যিহেতু কৈছে, মই অভিজ্ঞতাবিলাকহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি, সেই গতিকে মই এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইটো মই ইউজ কৰি পিনে যথেষ্ট সুফল পাইছোঁ, আৰু আপোনালোকেও নিজৰ সন্তানটিৰ কাৰণে এইটো ব্যৱহাৰ কৰিব পাৰে।